ইণ্ডিয়ান ইকনমি আজিৰ ডেটত বহুত ফাষ্ট গ্ৰ' হৈ আছে। ৰিচেণ্টলি ইণ্ডিয়াই মাৰ্চতে 4.2 ট্ৰিলিয়ন ক্ৰছ কৰিলে আৰু কেইমাহমান পিছতে ইণ্ডিয়াই জাপানক অভাৰটেক কৰি ৱৰ্ল্ডৰ 4th লাৰ্জেষ্ট ইকনমি হ'ব গৈ আছে। বাট যিটো হিচাপত GDP বাঢ়ি আছে সেইটো হিচাপত জব কিয় গ্ৰ' হোৱা নাই, তাৰ মেইন কাৰণটো কি? ৱেল, তাৰ এটা ডাঙৰ প্ৰব্লেম আছে। India was the 10th largest economy in the world. Today, India is the 5th largest economy. According to data from the International Monetary Fund, India is now reportedly overtaking the United Kingdom to become the 5th largest economy. A major economic milestone, India is poised to become the world's 4th largest economy in 2025, overtaking Japan. সো এই গ্ৰাফটো আমি যদি চাওঁ, ইয়াত 2011 পৰা 2019লৈকে জব গ্ৰথ অন এন এভাৰেজ 1.5% হৈছিল আৰু সেই ছেম টাইমতে ইণ্ডিয়াৰ GDP 1.8 ট্ৰিলিয়নৰ পৰা বাঢ়ি 2.8 ট্ৰিলিয়ন হৈছিল আৰু গ্ৰথ হৈছিলে 5.7%। সো যদিও GDP বাঢ়ি আছিলে বাট সেই হিচাপত জব বাঢ়া নাছিলে। সো জবটো আছে বাট তাত ভয়ংকৰ কম্পিটিশ্যন। ফৰ এক্সাম্পল, ৰাজস্থানত 53,000টা পিয়ন পোষ্টৰ বাবে অভাৰ 24 লাখ মানুহে এপ্লাই কৰিছিল আৰু UPAটো ৰেকৰ্ড ব্ৰেক কৰি দিছিলে। মাত্ৰ 368টা পিয়ন পোষ্টৰ বাবে 23 লাখ মানুহে এপ্লাই কৰিছিল আৰু তাৰে মেক্সিমাম MCom, MSc, BTech তেনেকুৱা ডিগ্ৰী থকা মানুহে এপ্লাই কৰিছিল। সো ইণ্ডিয়া আজিও যদি 4 ট্ৰিলিয়ন ইকনমিত আছে বাট সেই হিচাপত জব কিয় গ্ৰ' হোৱা নাই, তাৰ মেইন কাৰণটো কি? সো তাৰে মেইন কাৰণটো হ'ল যে আজি যিবোৰ আমি ডেভেলপ কাউণ্ট্ৰি দেখি আছোঁ সেই গোটেইবোৰ দেশ আগতে ইণ্ডিয়াৰ দৰে ডেভেলপিং আৰু দুখীয়া আছিল। বাট সেই গোটেইবোৰ দেশে এটা ফৰ্মুলাই ফ'ল' কৰিছিল, সেইটো হ'ল যে ফাৰ্ষ্টলি সেই গোটেইবোৰ দেশ এগ্ৰিকালচাৰ ইকনমি আছিল, দেন লাহে লাহে মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰীত শ্বিফ্ট কৰিলে আৰু তাৰপিছত লাহে লাহে ছাৰ্ভিচ ইণ্ডাষ্ট্ৰীত শ্বিফ্ট কৰিলে। বাট এই ৰাস্তাটো ইণ্ডিয়াই ফ'ল' নকৰিলে। 1947ত যেতিয়া ইণ্ডিয়া ইণ্ডিপেণ্ডেণ্ট হৈছিল তেতিয়া 75% পপুলেশ্যন এগ্ৰিকালচাৰত ডিপেণ্ডেণ্ট আছিল আৰু তাৰপিছত 1991ত যেতিয়া লিবাৰেলেশ্যন ইণ্ট্ৰডিউচ হ'ল তেতিয়া সেই 75%ৰ পৰা কমি 63% হৈ গ'ল। আৰু এইফালে চাইনাই 1980তে মানে ইণ্ডিয়াতকৈ 10 বছৰ আগতে লিবাৰেলেশ্যন ইণ্ট্ৰডিউচ কৰিছিল আৰু মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰীত ইণ্ডিয়াতকৈ বহুত আগত আছিল। চ' সেইটো দেখি ইণ্ডিয়ায়ো মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰী বঢ়াবতো ট্ৰাই কৰিছিল বাট সেইটো অকল ইণ্ডিয়াৰ ভিতৰতে হৈ আছিল, সেইটো বাহিৰত হোৱা নাছিল। বাট চাইনাই সেইটো ইণ্টাৰনেশ্যনেল লেভেলত কৰি আছে। চ' মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰী ইণ্ডিয়াই বঢ়াবতো ট্ৰাই কৰিছিল বাট সেইটো লেভেলত ডাঙৰ আৰু কম্পিটিটিভ হ'বই নাপালে। আৰু সেইটো টাইমতে এটা আনএক্সপেক্টেড বস্তু হ'ল, কিছুমান ডাঙৰ ডাঙৰ ফৰেন কোম্পানীবোৰে ইণ্ডিয়াত কল চেণ্টাৰ ছেটআপ কৰিবৰ বাবে আগবাঢ়ি আহিল। কাৰণ ইণ্ডিয়াত তেতিয়া দুটা বস্তু এভেইলেবল আছিল, এডুকেটেড আৰু ইংলিছ স্পিকিং পাৰ্চনৰ। চ' তাৰপিছত TCS, ইনফ'চিছ আৰু টেক মাহিন্দ্ৰাৰ দৰে কোম্পানীবোৰকো সেই ডাঙৰ ডাঙৰ কোম্পানীবোৰে কণ্ট্ৰেক্ট দিছিল কল চেণ্টাৰ ছেটআপ কৰিবৰ কাৰণে। চ' তাৰপিছত ছাৰ্ভিচ ইণ্ডাষ্ট্ৰী ইণ্ডিয়াত বহুত ফাষ্ট গ্ৰ' হ'ব ধৰিলে। কিন্তু এটা ছাইডত ছাৰ্ভিচ ইণ্ডাষ্ট্ৰী যদিও ফাষ্ট গ্ৰ' হৈ আছিল কিন্তু এটা ছাইডত মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰী একেবাৰে গ্ৰ' হ'ব পৰা আৰু সেইকাৰণে ইণ্ডিয়াৰ যিটো ৰাস্তা আছিল সেইটো এগ্ৰিকালচাৰৰ পৰা ডাইৰেক্টলি ছাৰ্ভিচ ইণ্ডাষ্ট্ৰীত শ্বিফ্ট হৈ গ'ল। আৰু সেইকাৰণে ইণ্ডিয়া যদিও আজি 4 ট্ৰিলিয়ন ইকনমিত আছে কিন্তু সেইটো লেভেলত জব গ্ৰথ হোৱা নাই। কাৰণ মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰী এটা লেবাৰ ইণ্টেনচিভ ইণ্ডাষ্ট্ৰী হয়, তাত মানুহ বহুত লাগে কাম কৰিবৰ কাৰণে আৰু মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰীতে সেইকাৰণে জব বেছিকৈ থাকে। এনেকুৱা নহয় যে ইণ্ডিয়ান গভৰ্ণমেণ্টে ট্ৰাই কৰা নাই। 2014তে মেক ইন ইণ্ডিয়াৰ আণ্ডাৰত 3টা ডাঙৰ ষ্টেপ লোৱা হৈছিলে। নম্বৰ 1 আছিল যে মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰী যাতে 12ৰ পৰা 14%লৈকে গ্ৰ' হয় আৰু নম্বৰ 2 আছিল 10 crore এডিশ্যনেল জব যাতে ক্ৰিয়েট কৰা হয়। এডিশ্যনেলটো বাদেই দিয়ক, টোটেল জব গ্ৰথ আমি যদি আজিৰ ডেটলৈকে চাওঁ সেইটো হৈছে মাত্ৰ 3.4 crore। আৰু নম্বৰ 3 অবজেক্টিভটো আছিল মেনুফেকচাৰিঙৰ পৰা GDPৰ গ্ৰথ যাতে 25%লৈকে বঢ়োৱা হয়। চ' আমি 2015ৰ ডাটা যদি চাওঁ তেতিয়া GDP গ্ৰথ মেনুফেকচাৰিঙৰ পৰা 16% আছিল আৰু সেইটো যদি আমি 2024ত চাওঁ সেইটো বাঢ়িব আৰু উল্টা কমিহে গ'ল। চ' ক'ব গ'লে আমাৰ ইণ্ডিয়াৰ GDP লাষ্ট 10 yearsৰ পৰা বহুত ফাষ্টলি গ্ৰ' হৈ আছে আৰু আমি জাপানকো ছাৰপ্ৰাছ কৰিব গৈ আছোঁ। বাট সেইটো হিচাপত জব ক্ৰিয়েট হোৱা নাই আৰু সেইটো নহ'ব যেতিয়ালৈকে আমি মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰীত গুৰুত্ব নিদিওঁ আৰু আমাৰ মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰী যদি আমি গ্ল'বেল লেভেললৈকে নিব নোৱাৰোঁ, আমি কম্পিট কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ GDPটো বাঢ়ি থাকিব বাট আমাৰ জব গ্ৰথ নহ'ব আৰু সেইটোক কোৱা হ'ব জবলেছ গ্ৰথ।